কিয় তেনেকৈ মাৰিছ তাইক? ইমান জোৰছে মাৰিলে তাই কিবা দুখ নাপায় নেকি ৰিংকি? তই শুনিছিলি নে তাই কেনেকৈ কথা কৈছে? কিবা ক'ব লগা আছে তই মুখেৰে ক। কিয় এনেকৈ হাত উঠাইছ? ভাল কথা নহয় ৰিংকি। তই নিজে কটাই তাইক কেনেকৈ ঠাট্টা মাৰিছিলে মোক ক। মানুহে এনেকৈ ঠাট্টা মাৰে ক। এনেকৈ ঠাট্টা মাৰিব নালাগে গম পাইছ? সকলো টাইমতে মই সহ্য কৰি থাকিব নোৱাৰোঁ গম পাইছ? তই জানইচোন তাইৰ কথাবোৰে তেনেকুৱা। কথাবোৰ তেনেকুৱা হ'ল বুলি এনি টাইম সেইটো নহয়তো। তই জান যিটো চিটুৱেশ্যনত এতিয়া হৈ গৈছে সেই চিটুৱেশ্যনটোত এনেকৈ ঠাট্টা মাৰিলে ভাল লাগে জানো ক? হয় দে, কথাটো মিছা নহয়, কিন্তু তাই নাজানেও। সকলো টাইমতে নাজানে নহয়, সৰু ছোৱালী নহয়। ইয়াতো নাইচোন, ক'ত জানো গ'লে পিংকিজনী। ঐ ৰাহুল, তই ইয়াত অকলে অকলে শুই আছ যে? তই পিংকিক দেখিছিলি নেকি? বেবী, নাই মই দেখা নাই, কিয়? তই অহাৰ পাছত ৰিংকিয়ে পিংকিক বেয়া মাৰিলে গম পাৱ? মই তাকে চবতে বিচাৰি ফুৰিছোঁ পিংকিক, ক'ত জানো গ'ল তাই? ফোনটো কৰিছা আকৌ ক'ত আছে? হেত ময়ো কি যে পাগল নহয়, অথনিৰ পৰা ফোনটোকে কৰি চোৱা নাই চাচোন। ৰিং কৰিছে ৰ। ঐ ক'ত আছ তই? মই তোক ইমান বিচাৰি ফুৰিছোঁ। ক কি হ'ল? মই ৰুমলৈ গুচি আহিলোঁ, মোৰ বহুত দুখ লাগিলে গম পাইছ? মই কেণ্টিনত চবৰ পৰা লাজ পালোঁ কাৰণেহে মই কান্দিলোঁ, নহ'লেতো মই নাকান্দিলোঁ হ'লে বুজিছ? আৰু মই তাই মাৰিলে দুখো নাপাওঁ বুজিলি? ক্ষীণ হ'ব পাৰোঁ, খালি মোৰ শক্তি নাই বুলি নাভাবিবি, মই দুখো পোৱা নাই। শুন না কথা এটা, আজি যে মনটো বৰ ভাল লাগিলে গম পাইছ? আজি যে ৰাহুলে তাইক যিখিনি কথা ক'লে মই শুনিব পাবগৈ লাগে জানো ক? এনেকুৱা মজা পালোঁ নহয় শুনি। তই শুনিছিলি নাই আগতে কেনেকৈ কয়? মোৰ বয়ফ্ৰেণ্ড, মোৰ প্ৰেম। আইঅ' সেইজনী আজি পালে লাজ। ফোনটো দেচোন, মই তাইৰ লগত কথা পাতোঁ। তোৰ ওচৰত ৰাহুল আছে? ধেত, তই অথনিৰ পৰা জানো ক'ব পৰা নাই মোক? তই স্পিকাৰ দি কথা পাতি আছিলি ন? সঁচা কথা কচোন। ধেত, তই কি আগৰ পৰা ক'ব পৰা নাছিলি ৰাহুল আছে বুলি? তই মোক বৰ লাজ দিয় দেই। তই কিন্তু শুনাইছ ন তাক শুনালি ন? সঁচা কথা কচোন। নালাগে ফোনটো এতিয়া মোক, নাপাতো বুলি কৈ দে কথা। থৈ দে ফোন। এইজনীয়ে যে সঁচাকৈ মানুহ মাৰিব দেই, বেঙীজনী। এইজনীয়ে ফোনটো কাটিয়ে দিলেচোন। হ'ব দে, মই নিজে ফোন কৰি ল'ম তাইক। আজি আবেলি পাৰ্কৰ ফালে ফুৰি আহোঁগৈ ব'ল তিনিওটা, ভাল লাগিব, মনটো ফ্ৰেছ হ'ম ন? মোক মায়ে বা আহিব দিয়ে নে নিদিয়ে? একো নহয় দে, ঘৰত কবি যে ফ্ৰেণ্ডৰ লগত অলপ ওলাই যাওঁ, হ'ব? হ'ব দে, আহিম বাৰু। একো নাই দে, আহি যাবি, মাইণ্ডটো অলপ ফ্ৰেছ হ'ব, পিংকিৰো মাইণ্ডটো ফ্ৰেছ হ'ব অলপ। বেচেৰীজনী ঘৰৰ পৰা এনেই দূৰত থাকে, তাতে ঘৰো যাব পোৱা নাই, এনেই তাই খং উঠি থাকিব। হ'ব, তিনিওটা অলপ বাহিৰতে খাম আমি। হ'ব দে, আহিম। এতিয়া মই যাওঁ দেই, মোৰ ক্লাছ আছে। তোৰতো এতিয়া ক্লাছ নাই? হ'ব দে, যা। এইটোৱে ফোন কৰিছে। হেল্ল', ক কি হ'ল? বাদ দে, মোক কি ৰিংকিয়ে মাৰিব পাৰিব? কি কথা কহে? নাই মৰা, ময়ে উল্টাই মাৰি দিম সেইজনী। হ'ব দে, থ। হা, কেইটা বজাত? আবেলি? হ'ব দে, যাম। কেলৈ যাম দে। মোৰ মূৰটো বৰ জোৰছে ঘূৰালে গম পালি, সেইটো কাৰণে গুচি আহিলোঁ। হ'ব দে, মই টাইমতে যাম। হ'ব। ঠিক আছে দে, ৰাখিছোঁ। সি আজি মোক লগ কৰিব মাতিলে। ৰাম, পাগল কৰিবচোন এইটোৱে মোক। বাপেকে বেবীকে কৈ দিওঁ গুড নিউজটো। এইজনী ফোনটো ৰিচিভ কৰিবলৈ ইমান টাইম লাগে। হেল্ল', কি ক্লাছত আছোঁ? ৰ, তই ক্লাছত থাকিলেও মোৰ কথা এটা মনে মনে শুনি ল না। শুন না, বিৰাট ডাঙৰ কথা এটা হ'ল নহয়। একদম মই পাগলা হৈ গৈছোঁ কথাটো শুনি। তেৰি পাগল হোৱা কথাই আকৌ, ৰাহুলে মোক লগ কৰিব মাতিছে গম পালি? প্ৰপ'জে দি দিব নেকি আজি মোক, তেনেকুৱাই লাগিছে গম পাইছ? হ'ব দে, তই এতিয়া ক্লাছ কৰ তেন্তে, কথাটো জনালোঁ আৰু তই কাকো নকবি দেই, তোক বুলিহে কৈছোঁ মই।